কোম্পাছ আৰু মিচিং আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ৰেচিপি লৈছোঁ, ৰঙালাওৰ ৰেচিপি। আপোনালোকে ৰঙালাও গোটেইখিনি কি কৰে, পেলাই দিয়ে নে খায়? একচুৱেলি আমি দিয়ে, কেতিয়াবা হয়তো থৈ দিয়ে মানে সহজ কাৰণে, আকৌ পিছত হেঁচিবলৈ বুলি, নহ'লে খাই দিয়ে। আজি এটা সুন্দৰ ৰেচিপি দেখাম ভাবিছোঁ, কিন্তু ৰেচিপিটো এনেকুৱা কি হ'ল, সৰু পুঠি মাছ থকালে ভাল লাগিলে হয় খাই। তথাপিও পাতত দি মেলি দেখাইছোঁ কেনেকুৱা লাগিছে। ৰঙালাওৰ ভিতৰত গুটি পৰ্চনখিনি কেনেকুৱা লাগিছে আপোনালোকে ক'ব, ভিডিঅ' দেখাম। আৰু লগতে মোৰ ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰিব। লগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব আৰু কমেণ্ট কৰিব। বলক নহ'লে আৰম্ভ কৰোঁ। ইয়াৰ ৰঙালাও গোটেইখিনি ভিতৰত সকলো পৰ্চনখিনি দিয়া হৈছে। এতিয়া পাতত হালধি পাত লৈ লৈছোঁ, যিহেতু হালধি পাত খাই ভাল লাগে, কেঁচা হালধিৰ যোনটো গোন্ধটো আহে বৰ ভাল লাগে। ইয়াত একদম সৰু পুঠি মাছ তেতিয়াহ'লে আৰু ভাল লাগিলে হয়। হালধি পাতৰ গোন্ধটো লগতে গোটেইখিনি ধুনীয়াকৈ সানি মেলি খাই মজা লাগিলে হয়। হ'লেও এনেকৈ ভাল লাগিলে, বেয়া লগা নাই বাৰু খাই মেলি। এতিয়া চব হালধি, নিমখ, জলকীয়া মিক্স কৰি লৈ পাতত দি দিম। যিহেতু বৰষুণৰ বতৰ, জুই জ্বলাব পৰা নাই, সেয়ে গেছতে বনাব লাগিব। নিমখ হালধি দিলেই এতিয়া ভোট জলকীয়া আচাৰৰ তেল অকণমান দি দিম। জ্বলা হৈ খাই ভাল লাগিব। মোক কেঁচা হালধি খাই ভাল লাগে, সেয়ে হালধি পাত লওঁ সদায় পাতত দিলেই। এতিয়া ধুনীয়াকৈ ৰেডি কৰি ল'ব লাগিব। এইখিনি মই কৰা নাই, মই কেমেৰা কৰিছিলোঁ, মায়ে ৰেডি কৰিছে। যিটো দিগদাৰ হয় সেয়ে মাকে কৰিব দিছোঁ। এনেদৰে বনাব লগা হৈছে গেছত, টাৱাখনৰ ওপৰত। উপায় নাই এতিয়া, জুই থকালে আৰু ভাল লাগিলে হয় খাই। এনেদৰে এক চাইড হৈ গৈছে, এতিয়া লুটিয়াই দিব লাগিব। এনেকৈ লুটিয়াই লৈ আকৌ হেকটো দিব লাগিব। এনেকৈ কাঠ চটা দি দিছোঁ, কিয়নো অলপ গৰম ভাৱটো সোনকালে পায় যেন। এতিয়া আকৌ লুটিয়াবলৈ হ'ল। আপোনালোকে এনেকৈ খাইছে নাই? যদি খাইছে কমেণ্ট কৰি জনাবচোন। লগতে নাই খোৱা যদি এনেদৰে খাই চাব এবাৰ। কিন্তু পুঠি মাছ পাৰিলে যদি পুঠি মাছ থাকে তেতিয়া দি দিব, যিটো মোৰ নথকাৰ কাৰণে দিগদাৰ হ'ল। ৰাতিপুৱা সময় ওলাই যাবলৈ মন নগ'ল, সেয়ে ওলাইও যোৱা নাই। এইখিনি হৈ গ'ল, এতিয়া উলিয়াই ল'ব লাগিব।
প্লেট এখনত ধুনীয়াকৈ তাৰপিছত পিঁয়াজ চিয়াজ কাটি মেলি ভালকৈ মিহলাই খাব লাগিব মই উলিয়াই লওঁ এয়া হৈ গ'ল তেল অকণমান দিছোঁ লগতে কেঁচা মিঠাতেল এয়া হৈ গ'ল ৰেডি এতিয়া খাব লাগে মই খাই চাওঁ কেনেকুৱা লাগিছে আৰু লগতে আপোনালোকেও জনাব কেনে লাগিলে আৰু ট্ৰাই কৰি চাব মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব